ধৰ্মেন আছ নহয় মই আকৌ ইফালে গৈ আছো বনাব লাগিব স্পেচিয়েল গিফ্ট দিব খুজিছে যতীন বৰাই জুবিন গাৰ্গক 30 বছৰীয়া তেওঁলোকৰ বন্ধুত্বৰ সম্পৰ্কটোক আৰু মজবুত কৰাৰ বাবে বহু কি আছে আপোনালোকে চাওক নিজে বাকি ল'ব পাৰা বহুদিনীয়া প্ৰতিচ্ছবি কিছুমান পুৰণা পুৰণা ধুনীয়া ধুনীয়া ফটো আমাৰ স্মৃতি সৈতে জড়িত আৰু থেংক ইউ মিমিক ধন্যবাদ জনাইছোঁ আৰু যতীনক ধন্যবাদ জনাইছোঁ ইটছ বিউটিফুল মই ঘৰত ভালকৈ ৰাখি থৈ দিম ষ্টুডিঅ'ত কিবা কৰক জুবিন গাৰ্গে মিউজিক প্ৰডিউচ কৰিছে চিনেমাখনত মিউজিক প্ৰডিউচ কৰাৰ ক্ষেত্ৰত এটকাও পইচা লোৱা নাই আৰু নোলোৱাকৈ সম্পূৰ্ণ চিনেমাখনত যদিও ধুনীয়া মিউজিক কৰিছে যদিও চিনেমাখনত মই গান লিখিছোঁ বেলেগ কথা ময়ো এটকাও নোলোৱাকৈ এংকৰিং কৰিছোঁ চকী এখন দিব পাৰিলেহেঁতেন কিন্তু যি নহওক বিশেষকৈ যতীন দাক কওঁ যতীন দা প্ৰথমবাৰৰ বাবে জুবিন দাক কেতিয়া লগ পাইছিলে মানে মই 90 মই হেঙুল থিয়েটাৰত আছিলোঁ চ' যোৰহাটত লগ পাইছিলোঁ বহুত সম্পৰ্ক সেই সম্পৰ্ক আমাৰ এনেদৰে চলি আছে আৰু মোৰ ভাল লাগে কিয় হিয়া দিয়া দিয়াৰ পিছত মই ভাইমনে মোক এটা চৰিত্ৰ দিলে আৰু সেই গানবিলাক যেতিয়া পপুলাৰ হ'ল জুবিনৰ ফাৰ্ষ্ট মিউজিক ডাইৰেকশ্যনত প্ৰথম আৰু মোৰ অভিনয় কমাৰ্চিয়েল ছবিৰ ক্ষেত্ৰত প্ৰথম আৰু মই ভাবোঁ মোৰ টাৰ্ণিং পইণ্টত জুবিনৰ অৰিহণা যথেষ্ট আছে মানে ঠিক একে সময়তে জুবিন দাই কেৰিয়াৰ আৰম্ভ কৰিছে প্ৰথমতে জুবিন দাই যতীন দাক দেখিছিলে নে চিনি পাইছিলে নাই মই আগতে তাক লগ পোৱা নাই আমি সেই যোৰহাটত তাতে থিয়েটাৰতে লগ পাইছোঁ তেতিয়া তাৰ নামটো শুনিছোঁ চিৰিয়েল কৰে ভাল এক্টৰ হিচাপে খুব অলপ নাম হোৱা হৈছে আৰু তেতিয়া চবেই জানে চ' সেইধৰণে চিনাকি তাৰপিছত চিনাকিটো বেলেগ হৈ থাকিলে আমাৰ প্ৰায় সঘনে লগ পোৱা হ'লোঁ নগাঁও গ'লোঁ তাৰ ঘৰত থাকোঁ ৰাতি 3টা বজাত গৈ জগাই দিওঁ কেতিয়াবা মই চ' তাৰ ভনীয়েকে বায়েকে ভাত বনাই খুৱায়